নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আহিছোঁ। আজি ছমাহ মানেই হৈ গ'ল ভিডিঅ' নবনোৱা। বহুত কিবা কিবি অসুবিধা থাকে, সেইটো কাৰণে ভিডিঅ'টো বনাব পৰা নাই। মানে আমাৰ এতিয়া ফিল্ডখনো ইমান ভাল হৈ থকা নাই, বৰষুণৰ বতৰ। আমাৰ পাহাৰৰ কিনাৰত এইবোৰ চাওক, আপোনালোকে গমেই পায়। পাহাৰ এৰিয়া হয় আমাৰ ইয়াত। আমাৰ মিংমাং হয় ধেমাজিৰ, একদম পাহাৰৰ কাষতে হয় আমাৰ গাঁও। তো আমি এতিয়া ইয়াত বৰষুণ আমাৰ ইয়াত বেছিকৈ হোৱাৰ কাৰণে ৰানিং চানিং ভালকৈ কৰিবলৈ পৰা নাই। সেইটো কাৰণে আমি আগৰ ফিল্ডখনত ৰানিং নকৰাকৈ ইয়াতে মানে অকণমান জেগা এডোখৰ আছে আমাৰ ইয়াতো ৰানিং কৰিব পৰাকৈ। 4খন হয় জেগাটো। 300 ঐ কিমান আছিল? 300 মান হ'ব না? কিমান আছিল এইটো? 4খন হয়, 380 মান হ'ব। তো আমি ইয়াত ৰানিং কৰিবলৈ আহিছোঁ। মানে বহুত দিন হ'ল চবেও ভালকৈ ৰানিং কৰা নাই, মানে বৰষুণ বতৰ ৰানিং চানিং কৰিব পৰা নাই। বোকাত পিছলি পৰিলে ক'ৰবাত ভৰি চৰি দুখ পাব নেকি বুলি, সেইটো কাৰণে ৰানিং কৰিছোঁ কেইদিনমান, কিন্তু মই ভিডিঅ' বনাব পৰা নাই। আৰু আজি এনেই ভিডিঅ' এটা বনাওঁ বুলি আহিলোঁ বহুত দিনৰ মূৰত। এইফালে আমাৰ মনেশ ভাইক চাওক, এইটো বহুত দিনৰ মূৰত। সি কিন্তু বৰষুণ দিলেও এৰা নাই, মানুহটো বেলেগ বেলেগ জেগাত গৈ হ'লেও মাৰে। মানুহটো আপোনালোকে ভাবিব ৰানিং চানিং নকৰাকৈ আছে নেকি, স্বাস্থ্য আগৰ নিচিনাই ছেম হৈ আছে, মানে কমা নাই। ছিক্স পেক টাইট কৰি দেচোন ভাই। দেখ 6 পেক এতিয়াও ক্লিয়াৰ হৈ আছে, মানুহটো আছে, জীয়াই আছে। আৰু ইয়াৰ পিছৰা ইউটিউব চেনেল এটা আছিলে, ইউটিউব চেনেলটোত মানে ভিডিঅ' আপলোড কৰিছিলোঁ, আমি দুটা একেলগে ভিডিঅ' বনাইছিলোঁ। কিন্তু ইয়াক মই কৈছিলোঁ যি টি ভিডিঅ'বোৰ আপলোড নিদিবি, কপিৰাইট লাগিব ভিডিঅ'ত, সেইটো কাৰণে। কিন্তু মানুহটো ইউটিউব চেনেলত সেইবোৰ ইমান মাথা নামাৰে। তো ই মানে কি কৰিলে, ভিডিঅ' চিডিঅ' আমনি পাই পিনি, ভিডিঅ' বনাবলৈ আমনি পাই পিনি কিবা চিৰিয়েল কিবা কিবি, কি পূৰ্ণিমা না কি বুলি কয় চিৰিয়েল আছে, মানে এই চিৰিয়েলবোৰ আপলোড দি পিনি মানে কিবা কিবি যাৰ তাৰ গানবোৰ মানে আপলোড দি দিয়ে মানে। সেইটো কাৰণে চেনেলটোত কপিৰাইট ষ্ট্ৰাইক লাগি গ'ল। কেইটামান কপিৰাইট ষ্ট্ৰাইক লগাৰ কাৰণে আৰু চেনেলটো ইয়াৰ ডিলেট হৈ গ'ল। বহুত কম সময়ৰ ভিতৰতে ছাবস্ক্ৰাইবাৰ বহুত আহিছিলে। আৰু আমি কেনেকৈ ৰানিং কৰোঁ সেইবোৰ বিষয়ে আমি ভিডিঅ' বনাওঁ। আৰু আমাৰ মাজত আহি আছে, এয়া চাওক, আমাৰ এজন আমাৰ ইয়াৰ পৰাই প্ৰেক্টিচ কৰি পোৱা, এইটো আজি ঘৰলৈ ছুটীত আহি আছে। চেহেৰাটো এবাৰ চাই হাই এটা কৈ দে। এইটো এই আমাৰ ইনস্পিৰেশ্যন হয়। কি APF ন? এইটো আমাৰ APF। ই ছুটীত আহি আছে ঘৰত, লাজ কৰিছে। আজি আমাৰ ৰানিং কৰাবোৰ চাবলৈ আহিছে। মনেশ ভাইহঁতে অকণমান ষ্টাৰ্ট কৰিছে আৰু আমাৰ আহি পোৱা অলপ লেট হ'ল। আমি অকণমান এক্সাৰচাইজ কৰি ৰানিং চানিং কৰিম। আৰু কেইজনমানে আজি অকণমান ৰেষ্ট ল'ব বোলে। আৰু খেতি ছিজন, চবৰে খেতি শেষ হোৱা নাই, কিছুমানে কঠীয়া চঠীয়া তুলি আহিছে বোলে, অকণমান ভাগৰৰ কাৰণে আজি ৰানিং নকৰোঁ বুলি কৈছে। তো আমাৰটো আগৰ নিচিনা নহয়, চাওক এইটো ইয়াত আমি কোৰ আনিব লাগিব। কোৰ মানে আজি নানিলে, সেইটো কাৰণে মাটিখিনি এনেকুৱা অকণমান টান হৈ আছে ইয়াত। আজি লং জামো মাৰিবলৈ নোৱাৰিব। আৰু পাছত ভিডিঅ' বনাম, তেতিয়া আপোনালোকক লং জামো মাৰি দেখাম। মই বেলেগ এখন ফিল্ডত গৈছিলোঁ আমাৰ ইয়াতে। তাত ফিল্ডত মানে বহুত দিন ৰানিং কৰা নাছিলোঁ মই, আজি 10 দিনমান আগত তাত লং জাম্প মাৰি চাইছিলোঁগৈ গৈ, আৰু ৰানিং এপাকমান কৰিছিলোঁ। কিন্তু ৰানিংটো কৰিব পাৰিছোঁ, কিন্তু ইমান হিটটো দিবগৈ পৰা নাই আগৰ নিচিনা। এতিয়া আগতে যিমানৰ ৰানিং কৰিছিলোঁ সিমানত সোমাবও নোৱাৰিম চাগে, ক'বলৈ পৰা নাই। বহুত দিন গেপছ দিয়া হৈ গ'ল আৰু ভিডিঅ' আপলোড দিব পৰা নাই, আপোনালোকে বেয়া নাপাব। এতিয়াৰ পৰা কণ্টিনিউ চেষ্টা কৰিম বুলি ভাবিছোঁ। সদায় দিব নোৱাৰিলেও 3 দিন 4 দিনৰ মূৰত হ'লেও এটাকৈ ভিডিঅ' আপলোড দিবলৈ চেষ্টা কৰিম। আৰু কি ক'ম গাইজ, এতিয়া বেছি মাহ নাই আৰু আমাৰ মাজত। যিমান পাৰে ভালকৈ সকলোৱে প্ৰেক্টিচ কৰিব লাগে। আৰু বহুত দিন গেপছ দি দিলোঁ, সেইটো কাৰণে অকণমান ৰানিংটো ইম্প্ৰুভ হোৱা নাই। এতিয়া কণ্টিনিউ আহিছোঁগৈ আৰু ফিল্ডলৈ। আৰু আমাৰ গাঁওখন তাত আছে, আমি ইয়ালৈ আহি পিনি ৰানিং কৰি আছোঁ। চাওক, ইয়াৰ পৰা পাহাৰ বেছি দূৰ নহয়, জেগাটো বহুত ধুনীয়া। আৰু ফিল্ডখন ইয়াত মানে আমাৰ আগৰ ফিল্ডখনৰ নিচিনা ইমান ভাল নহয়, ওখ চাপৰ জেগাটো ৰানিং কৰিবলৈ ইমান ভাল নহয়। সেইটো কাৰণে তথাপিও দি আছোঁ আৰু লাহে লাহে অলপ। তাত চাওক, সেইফালে এইডোখৰত অকণমান ডাউন আছে, কেনেকৈ উঠি আহিবলগীয়া হয়, কঁকালত কষ্ট পায় মানে অকণমান হিট দি ৰানিং কৰিলে। তো এতিয়া অকণমান ৰানিং চানিং কৰি লওঁ, তাৰপৰা আপোনালোকক দেখাই আছোঁ। দে লাষ্ট পাক দে।
ডাউন হৈছে মানুহটো আজি খুজিছে নিচিনা পাইছোঁ ময়ো দে 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 তাৰপৰা টান আৰু দে দে জুডিঅ' মানে মানুহটো আজি বহি নিদিবি খোজকাঢ়ি দে খোজকাঢ়ি দেই খোজকাঢ়ি দে খোজকাঢ়ি থাক লাহে লাহে কোজা হৈ খোজ দে খোজকাঢ়ি থাক লাহে লাহে খোজকাঢ়ি থাক ডাইৰেক্ট ৰখি নিদিবি ৰানিং চানিং কৰি মেলি আহিলোগৈ আৰু আমি সকলোৱে এতিয়া নদীত গা ধুই যামগৈ চবে মানে ফিল্ডখন অকণমান মিলা নাই অকণমান কাইলৈ বহাব লাগিব ফিল্ডখন অলপ ডাঙৰ কৰিব পাৰিব আৰু কোৰ চোৰ লৈ আহি পিনি ফিল্ডখন কাইলৈ অকণমান বনাই ল'ম বনাই মেলি পিনি ৰানিং কৰিম মানে এবাৰ 35 ওলায় এবাৰ 32 ওলায় এবাৰ 36 ওলায় ৰান টেকাৰটো কোনো ভৰসা নাই সেইটো কাৰণে টেপ আনি মাৰিম টেপ মাৰি পিনি ভালকৈ ৰানিং কৰিম কাইলৈ আজি এতিয়া নদীতে গা ধুই পিনি ঘৰলৈ যামগৈ কাইলৈ লং জামো মাৰি দেখাম আপোনালোকক আজিলৈ মানে গাইছ বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ কথাই ক'ব জানা নাইকিয়া আৰু নতুনকৈ ভিডিঅ' বনোৱা মানুহ আৰু বাই বাই